হেল্ল' এভৰিৱান, আজি আমাৰ গুৱাহাটীৰ দ্বিতীয়টো দিন। ভাবিলোঁ গোটেইখিনি অলপ ফুৰি আহোঁগৈ। ভিনদেউৰ যিহেতু ডিউটি আছিলে কাৰণে যাব নোৱাৰিলে। এয়া বা মই আৰু এখেত আৰু পোৱালিটোৰ লগত ওলাই গ'লোঁ। তাৰপিছতে মোৰ বস্তু কেইটামান এক্সচেঞ্জ কৰিবলৈ আছিলে, সেইকেইটা কৰিলোঁ। আহি দেখিলোঁ যে ৰাস্তাত গোলাপৰ ফুল, আৰু মোৰ এনেকৈ দি খুব ভাল লাগে, সেইকাৰণে এটা কিনি আনি দিলোঁ। আৰু এয়া গুৱাহাটীৰ ৰাস্তা। গুৱাহাটী বুলি ক'লে এনেই ভাল লাগে মনটো মোৰ। তাৰপিছতে আমি বাৰ ভিনদেউৰ ভাইকৰ ঘৰলৈ গ'লোঁ। আৰু এই পোৱালিজনী চাওকচোন, আচলতে মই তাইকে চাবলৈ গৈছিলোঁ। ইমান চাবলৈ মন আছিলে, চাওকচোন কিমান মৰম লগা। আৰু আমাৰ এখেতক দেখিছে কিমান যে উস্তাদি, ক'ৰ পৰা আহিলে তলাটো সিয়ে খুলিব, পাৰক বা নোৱাৰক সিয়ে চেষ্টা কৰিছে। আৰু আমি যাবলৈ ওলালোঁ। সেইখিনি ঘৰৰ পৰা আহোঁতে ভিডিঅ' কৰা নহ'ল, যিহেতু বহুত দুখ লাগি আছিলে। আৰু ৰাস্তাতে চাহ একাপ খালোঁ দুয়োটাই। তাৰপিছত বাছত উঠিলোঁ। মনটো খুব বেয়া লাগি আছিলে, পোৱালিটোক এৰি আহিবলৈ মোৰ একেবাৰে ভাল নালাগে। কেলৈ কি কেতিয়া লগ পাম ঠিকনা নাথাকে ন। তাৰপিছতে ৰাতি ৰাস্তাত ভাত খালোঁ। এয়া আছিল আজি দিনটো। বাই বাই।